গুড ইভিনিং সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি মই তোমালোকৰ বাবে এটি নতুন বিষয় লৈ আহিছো। ইয়াৰ আগতেও মই জীৱন প্ৰক্ৰিয়া পাঠৰ পৰিবহণতন্ত্ৰৰ তেজৰ গেছীয় পৰিবহণ হৃদযন্ত্ৰৰ কাৰ্য লক্ষিকাৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদিও তোমালোকৰ মনত কিবা কনফিউজন আছে, যিসকলে ইতিমধ্যে চাইছা, কমেণ্ট বক্সত মোক লিখি জনাবা। মই যথাসাধ্য তোমালোকৰ সমস্যাসমূহ দূৰ কৰিবলৈ প্ৰয়াস কৰিম। এতিয়া আগবাঢ়ো আমাৰ আজিৰ ভিডিঅ'টিৰ বিষয়টোলৈ। আজিৰ বিষয়টো হ'ল 10ম শ্ৰেণীৰ 5 নম্বৰ পাঠৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। সকলোকে ভিডিঅ'টো মনোযোগেৰে চাবলৈ আহ্বান জনালোঁ। এই ভিডিঅ'টোৰ PDF ফাইল কাৰোবাক যদি প্ৰয়োজন হয় কমেণ্ট বক্সত জনাবা, মই লিংকটো দি দিম, ডাউনলোড কৰি পাছত লিখি ল'ব পাৰিবা। 9ম শ্ৰেণীৰ বিজ্ঞানৰ পাঠত তোমালোকে ইতিমধ্যে পঢ়ি আহিছা মৌলৰ সাংকেতিক চিহ্ন, পৰমাণু আকাৰ, পাৰমাণৱিক সংখ্যা, যোজ্যতা, সমস্থানিক, এই আটাইবিলাকৰ এটা সম্যক ধাৰণা লৈ আহিছা। গতিকে আজি আটাইবিলাক মৌলৰ ধৰ্ম সাপেক্ষে সিহঁতক কেনেধৰণে শ্ৰেণী বিভাজন কৰা হৈছিলে আৰু সেই শ্ৰেণী বিভাজনৰ ইতিহাস কি, এই সকলো কথা আমি আজি পঢ়িম। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এইখিনি কথা গম পাবা। আৰু এটা কথা যে তোমালোকে কনচেপ্টটো ল'বলৈ চেষ্টা কৰিবা, মুখস্থ কৰিবলৈ নাযাবা। বিজ্ঞানৰ সৰু সৰু কিছুমান এনেকুৱা ভিতৰুৱা প্ৰশ্ন আহে যিবিলাক প্ৰশ্ন তোমালোকৰ কনচেপ্ট নাথাকিলে তাৰ আনচাৰ কৰাটো সম্ভৱ নহয়। তোমালোকক কুৱেশ্যন এটা সুধো, বৰ্তমানলৈকে পৃথিৱীত কিমানটা মৌলৰ আৱিষ্কাৰ হৈছে ক'ব পাৰিবানে? তো বৰ্তমানলৈকে কনফাৰ্ম 115টা মৌলৰ আৱিষ্কাৰ হৈছে। এই যে 115টা মৌলৰ আৱিষ্কাৰ হ'ল, একেদিনে আৱিষ্কাৰ হোৱা নাছিলে, গম পাইছেনে? তো ইয়াৰো এটা ইতিহাস আছে। 1800 চন মানৰ মাত্ৰ 30টা মৌলহে আৱিষ্কাৰ হৈছিল। গতিকে সেই 30টা মৌলৰ বিভিন্ন ধৰ্মসমূহ বিজ্ঞানীসকলে অধ্যয়ন কৰি ধৰ্মবিলাকক একত্ৰিত কৰি উপস্থাপন কৰিবলৈ এটা ডাঙৰ সমস্যা আহিছিলে, এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে বিজ্ঞানীবিলাকৰ। গতিকে তেওঁলোকে আৰু সেই মৌলবিলাকক অধ্যয়ন কৰি গম পাইছিলে যে কিছুমান মৌলৰ কিছুমান উমৈহতীয়া মিল আছে, অৰ্থাৎ সাদৃশ্য আছে। তো তেনেকৈ এটা ধাৰণা আহিল যে মৌলবিলাকক যদি ধৰ্ম সাপেক্ষে, যিমান মৌল আছে সেই মৌলবিলাকক যদি ধৰ্ম সাপেক্ষে সিহঁতক যদি শ্ৰেণী বিভাজন কৰিব পৰা যায় তেতিয়া যথেষ্টখিনি ভাল হ'ব। আৰু ধৰ্মবিলাক ভিন ভিন হ'লে বা সিহঁতক সেই ধৰ্মৰ ভিত্তি কৰি সিহঁতক যদি কেটেগৰাইজ কৰা হয়, অৰ্থাৎ বিভাজন কৰা হয়, আৰু বিভাজন কৰি যদি যথাস্থানত সিহঁতক থোৱা হয়, তেতিয়াহ'লে অধ্যয়নৰ কাৰণে সুবিধা হ'ব, আৰু লগতে কি সেই মৌলবিলাকক সহজতে চিনাক্ত কৰিবলৈ সুবিধা হ'ব। উদাহৰণস্বৰূপে মই যদি কওঁ, এখন গেলামালৰ দোকানত আমি আলু, দাইল, চাবোন, তেল, এই বিভিন্ন সামগ্ৰীসমূহ আমাৰ দৈনন্দিন ব্যৱহৃত হয় বিভিন্ন সামগ্ৰীবিলাক আমি দোকানী এজনে তাত সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে সজাই থোৱা দেখোঁ, নহয়নে? গতিকে আমি চাবোনৰ কেটেগৰীত যদি কাপোৰ ধোৱা চাবোন, গা ধোৱা চাবোন আৰু বাচন ধোৱা চাবোন, এই চাবোনকেইটা যদি একেলগতে মিহলি কৰি ৰখা হয়, তো দোকানীজনৰ যথেষ্ট অসুবিধা হ'ব এজন গ্ৰাহকে যদি হঠাতে বিচাৰি দিয়ে। সেয়েহে দোকানীজনে বিভিন্ন সামগ্ৰীবিলাক শৃংখলাবদ্ধভাৱে নিৰ্দিষ্ট ঠাইত সজাই ৰাখে। তো সেই সজাই ৰখাটো দোকানীজনৰ সময়ো কম লাগিলে আৰু গ্ৰাহকজনে বিচৰা বস্তুটো দিবলৈ তেওঁৰ অসুবিধা নহ'ল। গতিকে সেই ধাৰণাটোৰ পৰা আমি যদি লওঁ, বহুত সামগ্ৰীৰ মাজতো তেওঁ হঠাতে উলিয়াই দিব পৰাটো তেওঁৰ দোকানখনৰ পৰিচালনাৰ এটা মূল মন্ত্ৰ। একেধৰণে আমি যদি এটা ডাঙৰ লাইব্ৰেৰীৰ কথাও উদাহৰণস্বৰূপে ধৰিব পাৰোঁ। এজন লাইব্ৰেৰীয়ানে ইমান ডাঙৰ এটা লাইব্ৰেৰীত যিকোনো এখন আমি বিচৰা পচন্দৰ কিতাপ হঠাতে উলিয়াই দিয়াটো এটা ডাঙৰ কথা। গতিকে তাতো শৃংখলাবদ্ধভাৱে শ্ৰেণী বিভাজন কৰি ৰখা কথাটো আহি পৰিছে। সেয়েহে শৃংখলাবদ্ধভাৱে শ্ৰেণী বিভাজন কৰিলে যথেষ্টখিনি সুবিধা হয়। মৌলৰ শ্ৰেণী বিভাজনৰ ধাৰণাটো তেনেকৈ আহিছিল, আৰু সেইকাৰণে মৌলবিলাকক শৃংখলাবদ্ধভাৱে শ্ৰেণী বিভাজন কৰাৰ এটা প্ৰয়োজনীয়তা আহি পৰিছিল।
গতিকে মৌলৰ এই বিশৃংখলতাৰ মাজত ধৰ্মৰ যি বিশৃংখলতা আৰু ইহঁতৰ একত্ৰীকৰণৰ যি বিশৃংখলতা, সেই বিশৃংখলতাক শৃংখলাবদ্ধভাৱে শ্ৰেণীভাজন কৰি তালিকাভুক্ত কৰাৰ এটা প্ৰয়োজনীয়তা আহি পৰিছিল। সেই সাপেক্ষে মৌলৰ প্ৰথম শ্ৰেণীবিভাজন পদক্ষেপ লোৱা হয় কিছুমান বিজ্ঞানীৰ অশেষ প্ৰচেষ্টাত। প্ৰথম অৱস্থাত মৌলসমূহ যিমানবিলাক মৌল আৱিষ্কাৰ হৈছিলে, সেই মৌলবিলাকক বিভাজন কৰিবলৈ মাত্ৰ দুটা ভাগ কৰিছিলে তেওঁলোকে, বিজ্ঞানীসকলে, ধাতু আৰু অধাতু। আৰু ধাতু আৰু অধাতু এই দুটা ভাগত বিভাগ কৰাৰ দুটা উদ্দেশ্য আছিল। সকলো মৌল এই দুটা ভাগতে ভাগ কৰা হৈছিলে, কাৰণ মানে ধাতু যিটো ভাগত আছিলে সেই ভাগটো যথেষ্ট ডাঙৰ আছিলে। আকৌ ধাতু আৰু অধাতুৰ উপৰিও কিছুমান এনেকুৱা মৌল আছিলে যিবিলাক মৌলই ধাতু আৰু অধাতু দুইটা ভাগতে অন্তৰ্ভুক্ত নহয়, অৰ্থাৎ কোনো এটাৰে নিৰ্দিষ্ট ধৰ্ম নেদেখুৱায়, না ধাতুৰ ধৰ্ম দেখুৱায় না অধাতুৰ ধৰ্ম দেখুৱায়। সেইকাৰণে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। আৰু সেই সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁলোকে সেই সময়ত আৱিষ্কাৰ হোৱা মৌলবিলাকক ধাতু আৰু অধাতু এই দুটা ভাগতে ভাগ কৰিছিলে। মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰথম গ্ৰহণযোগ্য পদ্ধতিটো আৱিষ্কাৰ কৰিছিল জাৰ্মান ৰাসায়ন বিজ্ঞানী 1817 চনত ডবেৰেনাৰে। আৰু তেওঁ একে ধৰ্ম বিশিষ্ট তিনিটা মৌলৰ এটা গ্ৰুপ কৰি শ্ৰেণী বিভাজন কৰিছিল, আৰু যাক ট্ৰায়ড বুলি কোৱা হৈছিল। তেওঁ লক্ষ্য কৰিছিল যে ট্ৰায়ড এটাৰ তিনিটা মৌলৰ মাজৰটোৰ পাৰমাণৱিক ভৰ প্ৰথম আৰু তৃতীয়টোৰ গড় পাৰমাণৱিক ভৰৰ সমান আছিল, প্ৰায় সমান আছিল বুলি ক'ব পাৰি। কিছুমানৰ পইণ্টৰ ডিফাৰেঞ্চ আহি যায়, গতিকে প্ৰায় শব্দটো ব্যৱহাৰ কৰিছোঁ ইয়াতে। এই কথাখিনি মনত ৰাখিবা, কিন্তু ডবেৰেনাৰ ট্ৰায়ডৰ মেইন বিষয়বস্তুটো বৈশিষ্ট্যকেইটা আহে। গতিকে মই পইণ্ট ৱাইজত লিখি দিছোঁ। তেওঁৰ মৌলবিলাকক শ্ৰেণী বিভাজন কৰা ভিত্তিটো সেইটোৱে আছিল। এতিয়া চাবা কেইটামান উদাহৰণলৈ যাওঁ। প্ৰথম উদাহৰণটো তেওঁ লিথিয়াম আৰু পটেছিয়াম আৰু ছডিয়াম এই তিনিটা মৌলক লৈ তেওঁ ট্ৰায়ড গঠন কৰিছিলে। আৰু ট্ৰায়ড গঠন কৰোঁতে তেওঁ কি কৰিছিলে যে প্ৰথম মৌল লিথিয়াম আৰু দ্বিতীয় মৌল ছডিয়াম আৰু তৃতীয় মৌল পটেছিয়াম, তেনেধৰণে ইহঁতক ভাগ কৰিছিলে। এই তিনিটা মৌলৰে গঠিত ট্ৰায়ডটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম, নহয়নে? তো সিহঁতৰ পাৰমাণৱিক ভৰবিলাক আমি যদি একাদিক্ৰমে চাওঁ, লিথিয়ামৰ 7, ছডিয়ামৰ 30 আৰু পটেছিয়ামৰ 39, হয়নে? এতিয়া আমাক ডবেৰেনাৰে কৈছিল যে ট্ৰায়ড এটাত কেনেধৰণে থাকে, যে সিহঁতৰ ধৰ্মটো এইটো যে প্ৰথমটো আৰু তৃতীয়টো, ট্ৰায়ড এটাৰ প্ৰথমটো আৰু তৃতীয়টোৰ মৌলৰ পাৰমাণৱিক ভৰৰ গড় পাৰমাণৱিক ভৰটো মাজৰটোৰ মৌলৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান। সংখ্যাৰ গড় কেনেকৈ উলিয়াই তোমালোকে নিশ্চয় জানা, তথাপি মই কৈ দিছোঁ যে সংখ্যাবিলাকক যোগ কৰিব লাগে, যোগ কৰি যিমানটা সংখ্যা থাকিব সেই সংখ্যাটোৰে হৰণ কৰিলে আমি গড় পাওঁ। এতিয়া লিথিয়াম আৰু পটেছিয়ামৰ ক্ষেত্ৰত দুটা সংখ্যা আছে, তো দুইটাৰে পাৰমাণৱিক ভৰ 7 আৰু 39। তো 7 আৰু 39 আমি যোগ কৰিলোঁ, যোগ কৰি যি পাম তাক 2ৰে হৰণ কৰিলোঁ, তো দেখা গ'ল যে পাৰমাণৱিক ভৰ, গড় পাৰমাণৱিক ভৰ কিমান পোৱা গ'ল? 23 ইউ। গতিকে যে এই ইউটো হৈছে ইয়াৰ একক, যেনেকৈ পাৰমাণৱিক ভৰৰ গ্ৰামত প্ৰকাশ কৰিলে গ্ৰাম পাৰমাণৱিক ভৰ, হয়নে? আমি এইবিলাক নৱম শ্ৰেণীৰ ইতিমধ্যে পাইছোঁ। তো 23 ইউ যিটো পাৰমাণৱিক ভৰ পালোঁ পটেছিয়াম আৰু লিথিয়ামৰ গড় পাৰমাণৱিক ভৰ, সেইটো ছডিয়ামৰ পাৰমাণৱিক ভৰৰ লগত একে সমান। দেখা গ'ল যে এই ট্ৰায়ডটোৰ উদাহৰণৰ পৰা প্ৰথমটো আৰু তৃতীয়টোৰ গড় পাৰমাণৱিক ভৰটোৰ দ্বিতীয়টোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান নহয়, একেবাৰে সমান ওলাইছে, হয়নে? তো কিছুমান উদাহৰণ আছে, আমি উদাহৰণবিলাক আৰু যদি কৰি চাওঁ তেতিয়াহ'লে গম পাম। তোমালোকে মই এটা উদাহৰণ কৰিবলৈ দিছোঁ, নিজে কৰি চাবা। ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। এই ট্ৰায়ডটোত ক্লৰিনৰ পাৰমাণৱিক ভৰ 35.5, ব্ৰমিনৰ 79.9, মই 80 বুলি ধৰিছোঁ ৰাউণ্ড ফিগাৰ। আয়ডিনৰ পাৰমাণৱিক ভৰ 126.9, তো পাৰমাণৱিক ভৰক ইয়াকো ৰাউণ্ড ফিগাৰ ধৰি 127 ধৰিছোঁ। গতিকে তোমালোকে এই তিনিটা মৌলৰ গঠিত ট্ৰায়ডটোৰ ক্ষেত্ৰত প্ৰমাণ কৰি চাবা ডবেৰেনাৰ যিটো ধৰ্ম আছিলে যে তিনিটা মৌলক শ্ৰেণী বিভাজন কৰা, এইটো মিলিছে নে নাই মিলা। নিশ্চয় মিলিব, তোমালোকে কৰি চাবা, যে নিজে কৰিলে বেছি আমোদ পাবা।
তোমালোকৰ বিজ্ঞানৰ টেক্সটবুকত ইয়াৰ উদাহৰণ আৰু কেইটামান আছে, সেইকেইটা তোমালোকে পাৰমাণৱিক ভৰটো চাবা আৰু চাই পিনে তেনেধৰণে কৰি চাবা, কৰি ভাল পাবা। মই সকলোকে এইটো কথা কওঁ, তোমালোককো কৈছোঁ যিসকলে ভিডিঅ'টো চাই আছা, যে বস্তুটো প্ৰেক্টিকেলি ল'বা। তোমালোকে প্ৰেক্টিকেলি নিজে বস্তুটো শিকিবলৈ চেষ্টা কৰিলে সহজে আয়ত্ব কৰিব পাৰিবা আৰু মনতো থাকিব। ড'বাৰনাৰৰ এই ট্ৰায়েডৰ শ্ৰেণী বিভাজনৰ পদ্ধতিটো কিমান দূৰ সফল হৈছিল আমি চাওঁ আহা। তেওঁ এই ট্ৰায়েড গঠন কৰোঁতে কিছুমান ভুল ত্ৰুটি ৰৈ গৈছিলে, তো সেইকাৰণে একেবাৰে সফল নহ'ল। তো সফল নোহোৱাৰ কাৰণ অৰ্থাৎ সীমাবদ্ধতাকেইটা মই ইয়াত দি দিছোঁ, তোমালোকে চাবা। এইখিনিতে তোমালোকক পুনৰ এটা কথা মনত পেলাই দিওঁ, যদিহে ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছা বুলি ভাবিছা, তেন্তে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰিবা। আৰু তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিলে মই আৰু ভৱিষ্যতে বিভিন্ন বিষয়ত তোমালোকৰ সুবিধাৰ্থে ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হ'ম। যি কি নহওক, আমি আকৌ উভতি গৈছোঁ। ড'বাৰনাৰ ট্ৰায়েডৰ সীমাবদ্ধতা কি আছিল বা ভুল ত্ৰুটি বা বিফলতাৰ কাৰণ কি আছিল? তেওঁ যিটো 3টা মৌলৰ ট্ৰায়েড গঠন কৰিছিলে, 3টা মৌলৰ থোপ বা গ্ৰুপক লৈ ট্ৰায়েড গঠন কৰিছিলে, তো সেইটো বহুলভাৱে গ্ৰহণযোগ্য নহ'ল, সকলোৰে গ্ৰহণযোগ্য নহ'ল। তাৰ অন্যতম কাৰণ এইটোৱে আছিলে যে সেই সময়ত যিমানকেইটা মৌল আৱিষ্কাৰ হৈছিল, তাৰে ভিতৰত কেইটামান মৌলহে 3টা থোপৰ ট্ৰায়েড গঠন কৰি শ্ৰেণী বিভাজন কৰিব পৰা গৈছিল। গতিকে সকলো মৌলৰ ক্ষেত্ৰতে এই ট্ৰায়েডৰ যি ধৰ্ম আৰু যি ধৰ্মৰ ভিত্তিত শ্ৰেণী বিভাজন হৈছিল, সেই শ্ৰেণী বিভাজনৰ পদ্ধতিটো প্ৰযোজ্য হোৱা নাছিল। গতিকে ড'বাৰনাৰ ট্ৰায়েডৰ বিফলতাৰ অন্যতম আৰু প্ৰধান কাৰণ এইটো আছিল। মনত ৰাখিবা, তোমালোকে এই বস্তুটো লিখি ল'বা, তোমালোকৰ কপিত লিখি ল'বা, ধুনীয়াকৈ প'ষ্ট কৰিবা আৰু স্ক্ৰীনশ্বট মাৰি ল'বা। ড'বাৰনাৰ পাছত আন বিজ্ঞানীসকলে মৌলবিলাকৰ শ্ৰেণী বিভাজনৰ কৰাৰ চেষ্টা কৰিছিল। তাৰে ভিতৰত এজন উল্লেখযোগ্য বিজ্ঞানী আছিল আৰু সেই বিজ্ঞানীজন ইংলেণ্ডৰ আছিল। গতিকে ইংৰাজ বিজ্ঞানী, তেওঁৰ নাম আছিলে জন নিউলেন্স। 1866 চনত তেওঁ এটা সূত্ৰ উদ্ভাৱন কৰিছিলে। মৌলবিলাকক শ্ৰেণী বিভাজন কৰোঁতে মৌলবিলাকৰ ধৰ্ম যে পাৰমাণৱিক ভৰৰ লগত সম্পৰ্ক আছে, সেই কথাটো তেওঁ বেলেগ ধৰণে তেওঁ পদ্ধতিত দেখুৱাই দিছিল। আৰু সেই ধৰ্মবিলাকৰ ভিত্তিত মৌলবিলাকক যে শ্ৰেণী বিভাজন কৰিব পাৰি, তাৰো এটা সূত্ৰ উদ্ভাৱন কৰিছিল। তেওঁ মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি ধৰ্মসমূহ পৰ্যবেক্ষণ কৰিবলৈ যাওঁতে এটা কথা তেওঁ লক্ষ্য কৰিছিল যে মৌলবিলাকক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যদি সজোৱা যায়, তো সজালে প্ৰথম মৌলটোৰ ধৰ্ম অষ্টম মৌলটোৰ ধৰ্মৰ সৈতে একে আছিল, অৰ্থাৎ মিল আছিল। গতিকে তেওঁ প্ৰথম মৌলটো আৰু 8 নম্বৰ মৌলটো প্ৰথমটোৰ লগত ধৰ্মবিলাক একে পাইছিল। নিউলেন্সে তেওঁৰ পৰ্যবেক্ষণৰ পৰা এটাই লক্ষ্য কৰিছিল যে প্ৰতিটো অষ্টম মৌলৰ মূৰে মূৰে মৌলবিলাকৰ ধৰ্ম পুনৰাবৃত্তি ঘটিছিল। অৰ্থাৎ প্ৰথম মৌলটোৰ যিটো ধৰ্ম হ'ব, অষ্টম মৌলটোৰ ধৰ্ম একে হ'ব। তাৰ পিছৰ 8 নম্বৰ মৌলটোৰ ধৰ্ম প্ৰথম আৰু 8 নম্বৰ মৌলটোৰ ধৰ্মৰ সৈতে মিল থাকিব। গতিকে এই পদ্ধতিটো লৈ তেওঁ মৌলবিলাকৰ শ্ৰেণী বিভাজন কৰাৰ পোষকতা কৰিছিল। সেয়েহে তেওঁ আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি 56তম মৌল থৰিয়ামত শেষ কৰিছিল। নিউলেন্সৰ এই সূত্ৰ অনুসৰি, এই নিয়ম অনুসৰি আমি যদি চাওঁ, লিথিয়াম আৰু ছডিয়ামৰ ধৰ্ম প্ৰায় একে দেখা গৈছিলে। তো তেওঁ সূত্ৰটোক এটা নামেৰে নামাকৰণ কৰা হৈছিলে। গতিকে সেই নামটোৰে নামাকৰণ কৰা এটা অৰ্থ আছে, সেই কথাটো ক'বলৈ লৈছোঁ মই এতিয়া। মৌলসমূহক শ্ৰেণী বিভাজন কৰা এই পদ্ধতিটো নিউলেন্সে সংগীতৰ অষ্টক অৰ্থাৎ অক্টেভছৰ যিটো নিয়ম আছিলে, সেই নিয়মটোৰ লগত তেওঁ তুলনা কৰিছিলে। সেই সংগীতৰ অষ্টক নিয়মটো কি আছিলে মই কৈ দিছোঁ। যিসকলে সংগীত চৰ্চা কৰে তেওঁলোকে হয়তো এইটো জানেই, বা সংগীত চৰ্চা নকৰাসকলেও এইটো জ্ঞাত, তথাপি কৈ দিছোঁ। সংগীতৰ অষ্টক নিয়ম অনুসৰি কি আছিলে? সা ৰে গা মা পা ধা নি। তাৰপিছত আকৌ সা বুলি কওঁতে
আকৌ আহি যাব সা ৰে গা মা পা ধা নি। গতিকে 8 নম্বৰ যেতিয়া আমি উচ্চাৰণ কৰোঁ শব্দটো, 8 নম্বৰ বাৰত কি হয়, প্ৰথমবাৰৰ লগত মিলে। সা লগত আকৌ নি পিছতে আকৌ সা আহিব, হয়নে? সা ৰে গা মা পা ধা নি। নি শেষ হোৱাৰ লগে লগে আকৌ নিটো কেই নম্বৰ? 7 নম্বৰত শেষ হৈছে। গতিকে 8 নম্বৰটো 1 নম্বৰটোৰ লগত মিলে। গতিকে সেইকাৰণে নিউলেন্সৰ এই সূত্ৰটোক বা এই নিয়মটোক অষ্ট্ৰক সূত্ৰ বুলি কোৱা হয়। অৰ্থাৎ সংগীতৰ সেই অষ্টকৰ সূত্ৰৰ লগত মিল থকাৰ কাৰণে অষ্ট্ৰক সূত্ৰ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ পাছতেই মই গোটেই মৌলবিলাকক কেনেধৰণে শ্ৰেণী বিভাজন কৰিছিলে নিউলেন্সে এখন চাৰ্ট দি দিছোঁ। চাৰ্টখন তোমালোকৰ কিতাপত অৱশ্যে আছে, তথাপিও ইয়াতে চাই ল'বা। সেই চাৰ্টখন তোমালোকে লক্ষ্য কৰিলে মন কৰিবা যে বুজি পাবা যে নিউলেন্সৰ শ্ৰেণী বিভাজনৰ পদ্ধতিটো কেনেকুৱা ধৰণৰ আছিল। ডভাৰ্নাৰ পদ্ধতিটো যেনেদৰে বিফল হৈছিলে, তেনেধৰণে নিউলেন্সৰ সূত্ৰটোৰ কিছুমান ভুল ত্ৰুটি ৰৈ গৈছিলে, আৰু যিটো কাৰণে তেওঁ সম্পূৰ্ণৰূপে সফল হ'ব নোৱাৰিলে। তেওঁ কি সীমাবদ্ধতা আছিলে তেওঁৰ পদ্ধতিটোৰ, সেইখিনি কথাকে আমি আলোচনা কৰিব লৈছোঁ। তেওঁ কি কৰিছিলে যে সেই সময়ত আৱিষ্কৃত 60টা মৌলৰ ভিতৰত কেৱল কেলছিয়ামলৈকেহে অষ্টক নিয়মটো প্ৰযোজ্য আছিল। কেলছিয়ামৰ পাছৰ মৌলসমূহ অষ্টক নিয়ম অনুসৰি শ্ৰেণী বিভাজন কৰিব পৰা নগৈছিল। গতিকে সেইটো আছিলে তেওঁৰ প্ৰথম ভুল বা সীমাবদ্ধতা। আকৌ তেওঁৰ সময়ত আৱিষ্কৃত মৌলবিলাকৰ ভিতৰত 56টা মৌলৰ সম্বন্ধেহে তেওঁ উল্লেখ কৰিছিল। তেওঁৰ পদ্ধতিটোত অকল 56টা মৌলৰ সম্পৰ্কেহে তেওঁ উল্লেখ কৰিছিল, আৰু ভৱিষ্যতে আৱিষ্কৃত হ'ব পৰা মৌলৰ সম্পৰ্কে তেওঁ একো পূৰ্বানুমান দিয়া নাছিল, বা পূৰ্বানুমান কৰি তেওঁ একো তথ্য দাঙি ধৰা নাছিল। সেইটো আছিলে তেওঁৰ দ্বিতীয় ভুল। আৰু তৃতীয়টো হৈছে কি, নিউলেন্সে মৌলবিলাক সজাওঁতে কেতিয়াবা কি কৰিছিলে যে কেৱল একেটা স্থানতে দুটা মৌলক স্থান দিছিল। আনহাতে কেৱল স্থান দিয়া নহয়, মিল নথকা মৌল কিছুমানকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল তেওঁ। উদাহৰণস্বৰূপে যদি আমি চাওঁ, নিকেল আৰু কোবাল্টৰ ধৰ্ম সম্পূৰ্ণ পৃথক, কিন্তু নিউলেন্সে অষ্টক নিয়ম অনুসৰি সিহঁতক একেটা স্থানতে ৰাখিছে। আকৌ দুয়োটাৰে ধৰ্ম আইৰণৰ সৈতে একে যদিও আইৰণক আকৌ বেলেগকৈ স্তম্ভত ৰখা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে মিল নথকা নিকেল আৰু কোবাল্টক ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন সিহঁতৰ লগত একেটা স্তম্ভতে ৰাখিছে। এনেদৰে দেখা যায় যে যথেষ্ট ভুল ত্ৰুটি ৰৈ গৈছিল, যিটোৰ কাৰণে তেওঁৰ পদ্ধতিটো সকলোৰে গ্ৰহণযোগ্য নহ'ল। নিউলেন্সৰ অষ্টক সূত্ৰটোৰ অন্যতম বিফলতাৰ কাৰণ এইকেইটাই আছিল। তোমালোকে এইকেইটা ভিডিঅ'টো প'জ কৰি ল'বা, লৈ স্ক্ৰীনশ্বট মাৰি ল'বা। স্ক্ৰীনশ্বট মৰাৰ পিছত তোমালোকে এইকেইটা লিখি ল'বা। আৰু কাৰোবাক যদি PDF আকাৰত এই ভিডিঅ'ৰ যিখিনি তথ্য দিয়া হৈছে সেইখিনি লাগে, তোমালোকে কমেণ্ট বক্সত জনাবা। মই PDF-ৰ লিংকটো তোমালোকক দি দিম, তোমালোকে লিখি ল'ব পাৰিবা পিছৰ পৰ্যায়ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ এটি বিশেষ আহ্বান, তোমালোকে বিশেষকৈ বিজ্ঞান বিষয়ত প্ৰতিটো পাঠ তোমালোকে ক্ৰিষ্টেল ক্লিয়াৰকৈ তোমালোকে কনচেপ্টটো ল'বলৈ ট্ৰাই কৰিবা। ইয়াত বহুত বেলেগ বেলেগ প্ৰশ্ন আহে, মই তোমালোকৰ প্ৰশ্ন দি দিম পিছৰ পৰ্যায়ত। ইয়াৰ প্ৰশ্নবিলাক এনেকুৱা ধৰণে আহে, কনচেপচুৱেলাইজ প্ৰশ্ন হয়। এইবাৰ তোমালোকৰ মেট্ৰিকৰ কুৱেশ্যন পেপাৰখন নিশ্চয় বহুতে চাইছা। কুৱেশ্যন পেপাৰখনৰ সম্পৰ্কত মই বহুতৰ লগত কথা পাতিছোঁ, বহুতে কৈছে যে বহুত টাফ কুৱেশ্যন আহিছে। কিন্তু মোৰ বোধেৰে এইবাৰৰ যিখন বিজ্ঞানৰ কুৱেশ্যন পেপাৰ যথেষ্ট ষ্টেণ্ডাৰ্ড হৈছে। মই সঁচাকৈ ধন্যবাদ দিছোঁ, তোমালোকে হয়তো বেয়াও পাব পাৰা। তো এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ প্ৰয়োজন আছে, কিয়নো অগতানুগতিক হ'লে আৰু কনচেপচুৱেলাইজ কুৱেশ্যন হ'লে যথেষ্ট ল'ৰা ছোৱালীবিলাকৰ বা ষ্টুডেণ্টবিলাকৰ ক্ৰিয়েটিভিটিটো বাঢ়ে। তোমালোকে এতিয়া এই কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যনবিলাক কৰিবলৈ যাওঁতে তোমালোকৰ যদি কনচেপ্ট নাথাকিলে তোমালোকে কিন্তু কুৱেশ্যনবিলাক টাচ কৰিব নোৱাৰিবা, আনচাৰ কৰিব নোৱাৰিবা। গতিকে তেনেকুৱা ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰ হ'লে ভৱিষ্যতে সেই বিষয়বস্তুটোৰ লগত সম্পৰ্ক থকা যিকোনো পৰীক্ষাৰ প্ৰশ্ন তোমালোকে উত্তৰ কৰিব পাৰিবা। আৰু এনেকুৱা প্ৰশ্নবিলাকে ভৱিষ্যতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত পঢ়িম বুলি সপোন বান্ধি থৈছে তেওঁলোকৰ কাৰণে যথেষ্ট প্ৰিপেৰেশ্যন কৰাৰ এটা
মাধ্যম হৈ পৰে। গতিকে এই পাঠটোত যথেষ্ট তেনেকুৱা ধৰণৰ কনচেপচুৱেলাইজ কুৱেশ্যন আহে। তোমালোকৰ পৰ্যাপিত তালিকাৰ কুৱেশ্যন আহিব আৰু ইয়াৰ ইতিহাসৰ বিষয়ে যিখিনি দিলোঁ ডবেৰেনাৰ আৰু নিউলেন্সৰ সূত্ৰ, এই আটাইকেইটা বিষয় সাঙুৰি প্ৰশ্ন আহে। গতিকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে আমি পৰীক্ষাত প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিম। ভিডিঅ'টি আৰু বেছি দীঘল নকৰোঁ। মৌলৰ পৰ্যাপিতৰ শ্ৰেণী বিভাজন এই পাঠটি লৈছিলোঁ আমি। পৰৱৰ্তী দুটা ভিডিঅ'ত আমি দুটা বা এটা ভিডিঅ'তে মই শেষ কৰিম বুলি ভাবিছোঁ। এটা ভিডিঅ'তে আজিৰে যিটো আমি পাঠ লৈছিলোঁ এই পাঠটি আমি শেষ কৰিম। গতিকে সকলোকে ইয়াৰ পাছৰ পৰৱৰ্তী ভিডিঅ'টো লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। মোৰ চেনেলৰ এইটো দ্বিতীয় ভিডিঅ' হয়। প্ৰথমটোত যথেষ্ট খেলি মেলি বা ভুল ত্ৰুটি ৰৈ গৈছিল, এইটো শুধৰাবলৈ প্ৰয়াস কৰিছোঁ। হ'লেও ক'ৰবাত ভুল ত্ৰুটি ৰৈ গ'লে তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু ভিডিঅ'টো কেনেকুৱা পাইছা তোমালোকে এবাৰ জনালে মই সুখী হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। সকলোলৈ শুভৰাত্ৰি।